নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰীনত যিগৰাকী মহিলাক দেখিবলৈ পাইছে এই মানুহজনীয়ে হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ চাপৰ মহিলা যাৰ নাম হৈছে জ্যোতি আমগে আৰু এই মানুহজনীৰ হাইট হৈছে মাত্ৰ 63 সেন্টিমিটাৰ আৰু ওয়েট মাত্ৰ 5 কেজি এই মানুহজনী দেখিবলৈ ইমান চাপৰ যে এখন ক্ৰিকেট খেলৰ বেটু মানুহজনীতকৈ ওখ আৰু 16 ডিসেম্বৰ 1993 এই মানুহজনীৰ জন্ম হৈছিল আৰু বৰ্তমান তেওঁৰ বয়স হৈছে 27 বছৰ 2011 চনত এই মহিলাগৰাকীয়ে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা এৱাৰ্ডো পাইছিল বিশ্বৰ ভিতৰত আটাইতকৈ চাপৰ মহিলা হোৱাৰ বাবে তেতিয়া তেওঁৰ হাইট আছিল 61 সেন্টিমিটাৰ আৰু ৱৰ্ল্ড ৰেকৰ্ড বনোৱাৰ পাছত তেওঁ ইমান বেছি ফেমাছ হ'ল যে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা মানুহে তেওঁক টিভি শ্ব'জ আৰু মুভি কৰিবলৈ অফাৰ দিলে আৰু 2015 চনত তেওঁ আমেৰিকাৰ ওৱান অফ দ্য মোষ্ট ফেমাছ টিভি সিৰিজ দ্য আমেৰিকান হৰৰ ষ্টৰীটো অভিনয়ৰ সুযোগ পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব आपके सामने एक बड़ा सा रेड बटन है